আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এই আগষ্ট মাহতে কৰিব লগা প্ৰয়োজনীয় তিনিটা কামৰ বিষয়ে আজি আপোনালোকক মনত পেলাই দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কাৰণ চাওক, আপোনালোকে যদি সেই তিনিটা কাম এই আগষ্ট মাহৰ ভিতৰতে নকৰে নহয়, তেনেহ'লে বিপদত পৰিব আগষ্ট ছেপ্টেম্বৰ মাহ অহাৰ লগে লগে। তো সেই কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কি কামনো এই আগষ্ট মাহৰ ভিতৰতে কৰিব লাগিব মই তাৰ ওপৰতে আপোনালোকক জনাম। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। যিটো নেকি আটাইতকৈ প্ৰয়োজনীয় কাম কৰিব লাগিব এই মাহৰ ভিতৰতে, সেই কামটো যদি আপোনালোকে নকৰে তেনেহ'লে 10,000 টকা ফাইন ভৰিব লাগিব। সেই কামটো হৈছে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক। আপোনালোকে এতিয়া যদি পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰে তেনেহ'লে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইয়াৰ আগলৈকে ফ্ৰী আছিলে, কিন্তু এই মাহৰে পৰা 1,000 টকাৰ ফাইন লগাই দিছে যিসকলে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাছিলে। কিন্তু কোৱা মতে অহা মাহৰে পৰা 10,000 টকাকৈ জৰিমনা ভৰিব লাগিব বুলি কৈছে, যদিহে আপোনালোকে এই মাহৰ ভিতৰতে লিংক নকৰে। গতিকে এতিয়াও সময় আছে, আপোনালোকে লিংক কৰি লওক পান কাৰ্ড আৰু আধাৰ কাৰ্ড। আগতেতো ফ্ৰী আছিলে, তেতিয়াতো আপোনালোকে নকৰিলেই, কিন্তু এতিয়া আকৌ 1,000 টকাকৈ জৰিমনা লগাইছে। সেইকাৰণে আপোনালোকে এই মাহতে কৰক, নহ'লে অহা মাহৰে পৰা আপোনালোকে বেছিকৈ ভৰিব লাগিব, 10,000 টকা পৰ্যন্ত ভৰিব লাগিব বুলি জনাইছে। আৰু এতিয়া মানে কি হৈ গৈছে, প্ৰায়বিলাক কামত যেতিয়া আপোনালোকে পান কাৰ্ডখন জমা দিবলৈ যাব বা আধাৰ কাৰ্ডখন জমা দিবলৈ যাব, তেতিয়া অনলাইনত অট'মেটিকলি দেখাই দিয়ে যে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নাই, গতিকে লিংক কৰি লওক, তাৰ পাছতে কামটো কৰিব পাৰিব। আৰু লিংকটো কৰিবই লাগিব আৰু 1,000 টকা ফাইন ভৰিবই লাগিব। গতিকে এই মাহতেই 1,000 টকা ফাইন কৰি লওক, নহ'লে আকৌ অহা মাহত 10,000 টকা ভৰিব লাগিব। বাৰু আপুনি লিংক কৰিলে নে নাই কৰা সেইটো কমেণ্ট কৰি জনাব। ইয়াৰ পাছৰ কৰিব লগা কামটো হৈছে ষ্টুডেণ্টসকলৰ বাবে, বা যিসকলে নেকি গ্ৰেজুৱেট, যিসকলে পঢ়া শুনা কমপ্লিট কৰিলে, তো তেওঁলোকৰ কাৰণে। আৰু এই খবৰটো বিশেষকৈ আদিবাসী লোকসকলৰ বাবে বেছি প্ৰয়োজনীয়। যিসকল নেকি চাহ বাগানীয়া লোক আছে তেওঁলোকৰ কাৰণে এই খবৰটো বহুতেই প্ৰয়োজনীয়। শিৰিষ নামৰ এখন আঁচনি আছে আদিবাসী লোকসকলৰ বাবে, যিখন হৈছে সম্পূৰ্ণ স্কলাৰশ্বিপৰ আঁচনি। মানে আদিবাসী ল'ৰা ছোৱালীবিলাকক স্কলাৰশ্বিপ প্ৰদান কৰে চৰকাৰৰ ফালৰ পৰা। তো সেই শিৰিষ আঁচনিখন 31 আগষ্টলৈকে সময়সীমা আছে। তো আপোনালোকে যদি এতিয়ালৈকে শিৰিষ আঁচনিত এপ্লাই কৰা নাই স্কলাৰশ্বিপৰ বাবে, তেনেহ'লে শীঘ্ৰেই এপ্লাই কৰি লওক। 31 আগষ্ট হৈছে লাষ্ট ডেট, কিন্তু তাৰ পাছত আকৌ যিমান ট্ৰাই কৰিলেও এপ্লাই কৰিব নোৱাৰিব। তো চবেই পাৰিব, নৱম শ্ৰেণীৰ পৰা ওপৰৰ যিমানবিলাক পঢ়ি থকা ল'ৰা ছোৱালী আছে, নপঢ়া ল'ৰা ছোৱালী আছে, সকলোৱে পাৰিব। তো তেওঁলোকে এপ্লাই কৰিব শিৰিষ আঁচনিৰ কাৰণে। একেবাৰে শেষৰ মষ্ট ইম্পৰ্টেণ্ট কৰিব লগা কামটো, যিটো কাম বৰ্তমানে ফ্ৰীতে হৈ আছে, কিন্তু অহা মাহৰে পৰা তাৰ ওপৰত কিবা নিয়ম লগাই দিবও পাৰে। এতিয়ালৈকে সঠিক নহয় যে অহা মাহৰ পৰা কিবা নিয়ম লগাব, কিন্তু নিয়ম লগাই দিব পাৰে। আৰু সেইটো আটাইতকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত, সেইটো হৈছে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক। আপুনি যদি এতিয়ালৈকে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে এই আগষ্ট মাহৰ ভিতৰতে লিংক কৰি লওক আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক। কেনেকৈ লিংক কৰিব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ, সেইবিলাক ভিডিঅ' চাই ল'ব। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, তেতিয়া আপোনালোকে সহজতে লিংক কৰিব পাৰিব। আৰু যদি যিসকলে লিংক কৰিলে তেওঁলোকৰ কাৰণেতো ভাল খবৰ, কিয়নো অহা মাহৰে পৰা হয়তো কিবা নতুন নিয়ম লগাই দিব আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ ওপৰত। গতিকে এতিয়ালৈকে যদি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লিংক কৰা নাই, এতিয়া ফ্ৰীতে হৈ আছে, 1 টকাও পইচা নালাগে, লিংকটো কৰাই ল'ব। তো আজিৰ ভিডিঅ' জনাবলগীয়া ইনফৰমেশ্যন ইমানকেইটাই আছিলে। কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।